নমস্কাৰ বন্ধুসকল, হিমান্ত পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মই এখন ঘৰতে সৰু সুৰা নিজেই লোকেল পাতিহাঁহৰ লগতে লোকেল কুকুৰা এখন ফাৰ্ম আৰম্ভ কৰিছোঁ। আৰু সেই ফাৰ্মখন মই আজি অকণমান আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। ফাৰ্মখনত কি কি কুকুৰা আছে, কি কি হাঁহ আছে, আৰু ফাৰ্মখননো কিমান ডাঙৰ হয় আপোনালোকক অলপমান দেখুৱাম। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, এইখিনিয়ে হৈছে মোৰ ফাৰ্মখনৰ কুকুৰা আৰু হাঁহবিলাক। ইয়াতে আপোনাৰ কয়লাও আছে দুজনীমান আৰু লোকেল কুকুৰা লগতে পাতিহাঁহ আছে। আপোনাৰ লোকেল কুকুৰা 60জনীমান আছে আৰু আপোনাৰ কয়লা 12জনীমান আছে। টোটেল মুঠতে 72জনী। আৰু আপোনাৰ এইখিনি হাঁহ দেখিছে, হাঁহ 11টা আছে, মানে মতা 2টা আছে আৰু মাইকী 9জনী আছে। আৰু ইয়াতে পোৱালি আছে আপোনাৰ সৰু সৰু পোৱালি ইয়াতে 6টামান আছে। এইকেইটা পোৱালি ইয়াত খাই শুই আছে। এইকেইটা 6টামান পোৱালি আছে। আৰু এইখিনি হৈছে মোৰ ফাৰ্মখনৰ কুকুৰা আৰু হাঁহবিলাক। 2টামান সেইপিনে চৰি আছে কুকুৰা। আৰু এইপিনে নেমু গছৰ তাতো আপোনাৰ কিছুমান উঠি আছে আৰু তলত কিছুমান শুই আছে। এইখিনি দেখিছে, ইয়াত তলত শুই আছে, এইখিনি নেমু গছৰ তলত শুই আছে। মই আপোনালোকক দেখুৱাই আছোঁ বাৰু। ইয়াতে শুই আছে 2টামান, ইয়াত শুই আছে। আৰু এইপিনে হাঁহবিলাকে ইয়াত পানী চানী খাবলৈ আহিছে এডোখৰত। আৰু ইয়াত মই ধান খাব দি থৈছোঁ, সিহঁতি এতিয়া পূৰা ধান খাই আছে। সেইখিনি হৈছে মোৰ ফাৰ্মখনৰ কুকুৰা আৰু হাঁহ। এতিয়া মই আপোনালোকক কৈ দিওঁ যে এইখিনি মোৰ কোনো বাহিৰৰ পৰা বা দোকানৰ পৰা অনা পোৱালি নহয়। এইখিনি মই নিজে ঘৰতে কণী আনি হেটচিং কৰি পোৱালি উলিওৱা মেচিনৰ যোগেদি কণী উলিয়াইছোঁ এইখিনি। আৰু আগতে বহুত হাঁহ আৰু কুকুৰা আছিলে, এতিয়া বৰ্তমান মোৰ ওচৰত কম হৈ আছে হাঁহ আৰু কুকুৰা। এইখিনি অকল মই কণী প্ৰডাকশ্যনৰ কাৰণে ৰাখিছোঁ। যিবিলাক মাংসৰ কাৰণে আছে সেইবোৰ চব মই বিক্ৰী কৰিলোঁ। আৰু এইটো হৈছে মোৰ হাঁহ গঁৰাল। হাঁহ গঁৰালটো প্ৰথমে আপোনালোকক দেখুৱাই দিওঁ। ইয়াতে মই হাঁহখিনি ৰাখোঁ। এইটো তলডোখৰ চাওক, প্ৰথমে তলডোখৰ একদম পকা কৰি থোৱা আছে, যাতে সিহঁতি পানী চানীবিলাক পেলালেও দ চৰ নহয়, অলপ থাকি ভাল পায়, পটককৈ লেতেৰা চেতেৰা নহয়। কেঁচা মাটি থাকিলে একদম গেলি চেলি যোৱাৰ চান্সটো বেছি থাকে। সেইকাৰণে মই সিহঁতক পকাডোখৰতে হাঁহখিনি ৰাখিছোঁ। আৰু ইয়াতে মানে কণী চণী পৰা এইটো থোৱা আছে। ইয়াতে ঘৰৰ এজনীয়ে কণী পাৰে, কণীৰ পৰা এইটো ইয়াতে বনাই থোৱা আছে, খুং বুলি কয় এইটো, ইয়াত বনাই থোৱা আছে। আৰু এইপিনে এখন চিলিঙি এখন দি থৈ দিছোঁ। ইয়াতে মই আপোনাৰ সৰু সৰু এমহীয়া ডেৰমহীয়া পোৱালিবিলাক ইয়াতে ৰাখোঁ। আৰু এইটো ছাইডত ৰখাইছোঁ মই হাঁহখিনি। আৰু ওপৰতে এখন দেখিছে, ইয়াতে মানে আপোনাৰ এই ঘৰৰ কুকুৰাজনী ইয়াতে থাকে যে, গঁৰালটো এই পুৰণা গঁৰালটো এইটোৱে, মানে ইয়াতে কুকুৰাজনী থাকে। সেইকাৰণে ইয়াক উঠিবৰ কাৰণে সেইখন ওপৰতে দি থৈ দিছোঁ। ইয়াতে মই ৰখালোঁ এমহীয়া দুমহীয়া পোৱালিখিনি তাত, আৰু ইয়াতে ৰখালোঁ মই হাঁহখিনি। এতিয়া বন্ধুসকল, মই আপোনালোকক দেখুৱাম মোৰ কুকুৰা থোৱা গঁৰালটো। এইটো হৈছে মই নতুনকৈ বনোৱা ফাৰ্মটো। এইটো হৈছে মই নতুনকৈ বনোৱা ফাৰ্মটো। তাৰ ভিতৰলৈ এতিয়া সোমাই যাওঁ আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ। আৰু এইটো হৈছে মোৰ কুকুৰা থোৱা গঁৰালটো। আৰু ইয়াত এটা সোমাই আছে দেখিছেনে, গঁৰালত নিজৰ ঘৰতে সোমাই আছে। আৰু ইয়াত তলডোখৰ ফ'ল' কৰা আছে অলপমান, প্লাষ্টাৰ মানে আগতে গাহৰি গঁৰালটো আছিলে ইয়াতে, সেইকাৰণে এইটো ভঙা নহ'লেবাকৈ আছে। এইডোখৰ আপোনাৰ মাটিটো কেঁচা। ইয়াতে মই কুকুৰাখিনি আবদ্ধ কৰি ৰাখোঁ। আৰু ইয়াতে এডাল মানে ডাউকি টাইপৰ নিচিনা দি থোৱা আছে, ডাং এডাল কুকুৰাখিনি উঠি থাকিবৰ কাৰণে। আৰু ইয়াতে এখন আপোনালোকে দেখিছেনে, জাল এখন মই এনেকৈ দি থোৱা আছে। সেইপিনেও আপোনাৰ চিলিঙি দি থৈছোঁ। সেইটো ছাইডত মই কি কৰিছোঁ আপোনাক জালখন টেঙুৱাই দেখুৱাই দিছোঁ। ইয়াতে মই যিবিলাক পোৱালি ব্ৰডিং কৰোঁ, ব্ৰডিং কৰি ইয়াতে মই পোৱালিবিলাক ৰাখোঁ। ব্ৰডিংবিলাক মই ভিতৰত কৰোঁ। বৰ্তমান মই ব্ৰডিং কৰাৰ পিছতে যিবিলাক পোৱালি আপোনাৰ আনিব পৰা হয় গঁৰাললৈ, সেইখিনি মই এইডোখৰতে মানে সৰু সুৰা, ইমান বহল নহয়, সৰু সুৰা জেগাতে মই তেহেঁতক ৰাখোঁ। আৰু ইয়াতে লাইট চাইটবিলাক ফিটিং কৰি থোৱা আছে, কিন্তু এতিয়া লাইটটো মই ফিউজ চব লগোৱা নাই। এইবিলাক কানেকশ্যনবিলাক চব ওৱাই থৈছোঁ, আকৌ লগাব লাগিব। এইবিলাক ইয়াতে মই ৰাখোঁ, চাই লওক। ইয়াতে ধুনীয়াকৈ ৰাখোঁ। ইয়াতে হাঁহো কেতিয়াবা ৰাখোঁ পোৱালি, আৰু কুকুৰা পোৱালিও ৰাখোঁ। মানে মাজতে আৰু এভাগ কৰি দিওঁ মই, তাতে দাঁত কাগজ এখিলা বা টিং এখিলা দি দিওঁ মাজতে, যাতে পোৱালিবিলাক কাজিয়া চাজিয়া যাতে লাগিব নোৱাৰে। আৰু সেইটো হৈছে মোৰ গঁৰালটো, বেছি ডাঙৰো নহয়, যাতে আপোনাৰ ভালকৈ ৰাখিব পাৰোঁ কুকুৰাবিলাক।
আপোনালোকে চাই নিশ্চয় গম পাইছে উমানটো কিমানমান ইয়াত কুকুৰা ধৰিব। ইয়াত পূৰা কুকুৰা ফুল হৈ থাকে, তাৰ পৰা একদম ইয়ালৈকে কুকুৰা ফুল হৈ আছিলে। সেইখিনি চব মাংসৰ যিবিলাক কুকুৰা আছিলে সেইখিনি চব মই বিক্ৰী কৰিলোঁ। আৰু এতিয়া মই কণী প্ৰডাকশ্যনৰ কাৰণে মাত্ৰ অকল লোকেল কুকুৰা আৰু কয়লা মাইকী কুকুৰা কেইজনমান ৰাখিছোঁ কণী প্ৰডাকশ্যনৰ কাৰণে। আৰু কণীবিলাক যাতে মই কিনিব নালাগে আনৰ পৰা, সেই পইচাটো যাতে মোৰ বাচি যায়, সেইটো কাৰণে মই নিজে কণী প্ৰডাকশ্যন কৰিম বুলি ভাবিছোঁ ঘৰতে। সেইকাৰণে ইহঁতক মই ৰখাছোঁ, হাঁহো ৰখাছোঁ, কুকুৰাও ৰখাছোঁ। আৰু এইখিনিয়ে, বেছি নাই কুকুৰা বাৰু। সৰহকৈ থকা দিন আপোনালোকে বা চাই ভাল পালেহেঁতেন বা দেখি ভাল লাগিলেহেঁতেন আপোনালোকৰ। এতিয়া বৰ্তমান ইমানখিনিয়ে আছে মোৰ গুৰিত, আপোনালোকক দেখুৱাব পৰাহেঁতেন ভাল লাগিলেহেঁতেন। এতিয়া এই চেনেলটোত মই নতুন হয়, গতিকে মই ভিডিঅ' কৰা নাছিলোঁ আগতে। যিমানবিলাক কুকুৰা হাঁহ আছিলে সৰহকৈ সেইখিনি ভিডিঅ' কৰা নাছিলোঁ। এতিয়া মই এইখিনিকে আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যিমানখিনি মই ফাৰ্মখনৰ পৰা শিকিছোঁ, কি কি সাৱধানতা কৰিব লাগে, কি কি নহ'ব লাগে, সেইবিলাক মই আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক কৈ যাম বাৰু। কি কি মেডিচিন লাগে, কি কি নালাগে, সিহঁতৰ ক্ষেত্ৰত সকলোখিনি বনাই যাম এটা এটা কাৰণে। আপোনালোকৰ কাৰণে আজি বনালোঁ যে মই ফাৰ্মখন কেনেকুৱা হয়, কি কি আছে ফাৰ্মখনত, কুকুৰা কিমান আছে মই আপোনালোকক ক'লোঁ, হাঁহ আছে কিমান আছে সেইবিলাকো ক'লোঁ আপোনালোকক। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই। আৰু এই চেনেলটো নতুন হয়, গতিকে চেনেলটো ছাবস্ক্ৰাইবাৰ সংখ্যা বাৰু যথেষ্ট কম হয়। 0% বুলি ক'লেও বেয়া নহয়, 0 ছাবস্ক্ৰাইবাৰ এতিয়া হৈ আছে। যদি আপোনালোকে আমাক চেনেলটো আগুৱাই লোৱাৰ পিছত সহায় কৰে, তেনেহ'লে আগন্তুক দিনতো আমি নতুন ভিডিঅ' আপোনালোকৰ কাৰণে আনি থাকিম। তো আশা কৰোঁ আপোনালোকে সকলোৱে চেনেলটো আদৰি ল'ব বুলি। আকৌ লগ পাম আপোনালোকৰ লগত আন এটা নতুন ভিডিঅ'ৰ সৈতে। তো দিলোঁ টাটা, বাই বাই, জয় অসম।